हेलो फ्रेंड्स, आई 365 आपलोक पुनर एबार स्वागतम जानाइছোঁ। आपलोक मैं आज कब ओलाइছোঁ बियात बहिबले ছোৱালীৰ 18 নহয় 21 বছৰহে হ'ব লাগিব। হয়, আপোনালোকে ঠিকে শুনিছে, বিয়াত বহিবলৈ ছোৱালীৰ এতিয়া 18 বছৰ নহয় 21 বছৰ হ'ব লাগিব। আৰু এইষাৰ কথা মই কোৱা কথা নহয়, এইষাৰ কথা মহামান্য উচ্চতম ন্যায়ালয় দিল্লী উচ্চতম ন্যায়ালয়ে কোৱা কথা। আৰু আপোনালোকে চাওক, মই আপোনালোক কেইটামান স্ক্ৰীনশ্বট দেখুৱাই দিম এই ভিডিঅ'টোত, আপোনালোকে তাতে নিজে পঢ়ি চাব পাৰিব। আৰু এই কথাষাৰ আপোনাৰ যোৱাকালি অৰ্থাৎ 22 আগষ্ট 2019 তাৰিখে আপোনাৰ অসমীয়া প্ৰতিদিনত আপোনাৰ অসমীয়া প্ৰতিদিন যিটো আমাৰ অসমীয়া যেটো নিউজ পেপাৰ আছে বা বাতৰি কাকত আছে তাতে সম্প্ৰচাৰ হৈছিলে। আপোনালোকক মই কেইটামান স্ক্ৰীনশ্বট দেখুৱাই দিছোঁ, চাওক আহক মোৰ এই ভিডিঅ'টো শেষলৈকে। হয় বন্ধুসকল, ওপৰত চাওক, বিয়াৰ বাবে 18 নহয় হ'ব লাগিব 21 বছৰ। ঠিকে শুনিছে, তাৰ তলত চাওক 18 নহয় বিয়াত বহিবলৈ ছোৱালীৰ বয়স হ'ব লাগিব 21 বছৰ। অৰ্থাৎ চাওক, তাৰ তলত মই আপোনাক আৰু অলপ পঢ়ুৱাই শুনাই দিছোঁ। ডিজিটেল ডেস্কত 18 নহয় বিয়াৰ বাবে ছোৱালীৰ বয়স হ'ব লাগে 21 বছৰ, এই দাবী কৰিলে দিল্লী উচ্চ ন্যায়ালয়। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এই বিষয়ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে এক আবেদন। আবেদনত উল্লেখ কৰা হৈছে যে ল'ৰাৰ দৰে ছোৱালীৰ বয়সো হ'ব লাগে 21 বছৰ। উল্লেখ্য যে বিয়াৰ বয়সক লৈ বিগত কেইবা বছৰো ধৰি বহুজনে বহু আবেদন কৰিছে। বিগত 2018 চনত উচ্চতম ন্যায়ালয়ত এজন অধিবক্তাই ছোৱালীৰ দৰে ল'ৰাৰ বিয়াৰ বয়সো 18 বছৰ হ'ব লাগে বুলি এক আবেদন কৰিছিল। অধিবক্তাজনক সেই সময়ত উচ্চতম ন্যায়ালয়ে জৰিমনাও বিহিছিল। বিগত দিনবোৰত বিয়াৰ বয়সক লৈ বিতৰ্ক অব্যাহত থাকিলেও দিল্লী উচ্চ ন্যায়ালয়ে বিয়াৰ বয়সক লৈ কিছু কাৰণো দৰ্শাইছে। তেওঁলোকৰ মতে 18 বছৰ বয়সত কোনো এগৰাকী ছোৱালী বিয়া হ'লে তেওঁলোকৰ সৃজনী শক্তি সম্পূৰ্ণৰূপে বিকাশ নহয়, গতিকে ছোৱালীৰ ক্ষেত্ৰতো বিয়াৰ বয়স হ'ব লাগে 21 বছৰ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক মই কিবা এটা খবৰ দিব পাৰিছোঁ। ময়ো এইটো আপোনাৰ অসমীয়া প্ৰতিদিন যিটো নিউজ পেপাৰ তাতে পাইছিলোঁ। তো গতিকে নাজানো কিমান দূৰ সত্য হ'ব লাগে, কাৰণ উচ্চতম ন্যায়ালয়ৰ ওপৰত কোনেও তেনেকৈ ক'ব নোৱাৰে আপোনাৰ। গতিকে মই ভাবোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো বজাই দিয়ক।